Hello everyone, এয়া আজি বাৰ ব্লগত মই ঈদ মুবাৰক সকলোকে। এয়া মই মাঠত যাই আছোঁ, অকণমান আপোনালোকক এনেই দেখাই আছোঁ গাইজ। বাই বাই। এতিয়া বাৰ ভিডিঅ' চাওক। আউটফিট ঈদ মুবাৰক। কমেণ্টত জনাব ঈদ মুবাৰক চবকে মোৰ ফালৰ পৰা। বাই আজিৰ আউটফিট আজি মই প্ৰথমবাৰ চুলি মেলিছোঁ নিজে নকাকে। ঈদ মুবাৰক, বাই বাই। হেল্ল' গাইজ, ইণ্ট্ৰটো ভৰ্তি দিল মোৰ ফালৰ পৰা সকলোকে ঈদ মুবাৰক। দেখাইছোৱে আগতে ৰক। তাৰ ভিডিঅ' গেলাত ব্লগ গেলা গোটেই মুখ ঢাকা। পুডেল পাইছে আমধামি নাই না নাই না আছে এই মই অনলাইনৰ মই থমহে মই নলাং 3 তাৰিখত পে 3 তাৰিখৰ পে আমাৰ অট'নমাছ হৈছে না, ডেটৰ আগতে হয় পৰীক্ষা। বেয়াই হৈছে, ফাৰ্ষ্ট চেমৰ পৰীক্ষাৰ একদিনো বন্ধ দিয়া নাই। কি ভৰিয়া লাগে চিনাৰিটা, মোবাইলত কি ধুনীয়া লাগে। এ চাই দিছা মোবাইলত ফিল্টাৰ দিয়া হেন পায়, ফিল্টাৰ কিন্তু নেদা এ চাকি ভৰিয়া দেখা পায়। গাইজ এয়া আমি ঈদ খাব আহিও এয়া খোৱা বস্তু খাই আছোঁ, চাওকচোন গাইজ ইফাকে সিহঁতক। আমি গোটেইবিলাকে এনেকৈ খোৱা বস্তু খাই আছোঁ আনি পেলাই, গৰম যিহেতু বহুত সেইটো কাৰণে ঠাণ্ডা ঠাণ্ডা ফ্ৰুটি চুটি আনি পেলাই এই পূৰা খাই আছোঁ। এইকেইটা পোকা লাগছে কণী খাই আছে গাইজ। ওই তোর পোকা লাগিছে। ভিডিও করে ডুব দিলে চাকে রাখি রেখে কি হল হলি
গাইছ এয়া ঈদৰ দুদিন পিছত আৰু ফুৰিবলৈ গ'লোঁ সেইবিলাকো একদম গোটেই এটা ভিডিঅ'তে দেখাইছোঁ আপোনালোকে শেষলৈকে চাই থাকিব মজা পাব চ' এয়া আজি আৰু ফুৰিব আহিলোঁ গোটেইবিলাকে চাই থাকক ভিডিঅ'টো শেষলৈকে আন্টি এটা ক'ত গাইজ দেখিছেনে ঈদৰ 3 দিন পিছতে মোৰ এক্সাম আছিল পুৰা এক্সাম চেক্সাম দি পুৰা দৌৰা দৌৰিকৈ ওলাইছোঁ এতিয়া আমি যাম নানি ঘৰত তাতে বিহু ফাংচন আছে চ' ৰহিম ৰাজ আহিব চ' সেইটো কাৰণে আমি চাবৰ কাৰণে এয়া এতিয়া ওলাইছোঁ মা মই আৰু কাবাই যাব ওলাইছোঁ চাব পাৰিছে পৰীক্ষা হ'লে আহিছোঁ এয়া এতিয়া আমি বজাৰ কৰিবলৈ সোমাইছিলোঁ এয়া বজাৰ কৰি লৈ যাম নানিহঁতৰ কাৰণে চ' চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু সৰু শেষত আমাৰ ভগৱানৰ মহানুভৱৰ বাবে আমি সকলো শ্ৰদ্ধা অশেষ ধন্যবাদ জনাইছোঁ আমি মঞ্চ উদ্বোধনৰ বাবে আগবাঢ়িছোঁ তেখেতক সহায় কৰিব তেলিপাৰা নিবাসী খুটাবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক ডাঙৰীয়া আমি সকলকে অনুৰোধ জনাইছোঁ আমাৰ মাজত থকা আমাৰ হিয়াৰ আমঠু জুবিনদাৰ তেখেতক শ্ৰদ্ধাঞ্জলি জনাম জয় হিন্দ দেখাই নাপাইছা